আমি কয়াকুছি গ্ৰন্থমেলা আহি পালোঁ পাই গেটত কংকনক লগ পালোঁ কাবুলী ৰসত লগ পাইছিলোঁ আৰু আপোনাৰ অনুভৱটো কওক অনুভৱ মানে এয়া আমাৰ কয়াকুছি আমাৰ বুলি এইকাৰণে কৈছোঁ আমি ইয়াত তাপা কয়াকুছিৰে বাসিন্দা হয় আমি ইয়াৰে বায়ু পানী মাটিৰ ৰস সেৱন কৰি ডাঙৰ দীঘল হৈছোঁ এয়া কয়াকুছিত 10ম গ্ৰন্থ আৰু বাণিজ্য মেলা 9টা বছৰে মাননীয় বিধায়ক জাকিৰ হুছেইন ডাঙৰীয়াৰ প্ৰত্যক্ষ সহযোগিতা তথা প্ৰত্যক্ষ ব্যৱস্থাপনাত এয়া 10ম কয়াকুছি গ্ৰন্থ বাণিজ্য মেলা হ'ব গৈ আছে আমি এইখিনিয়ে ক'ম ৰাজনীতিৰ ঊৰ্ধত থাকি এইখিনি কথাই ক'ম জাকিৰ হুছেইন ডাঙৰীয়া এজন বিধায়ক বা তেখেতে ৰাজনীতিৰ কথা নকওঁ আমি কিন্তু তেখেতে এজন দক্ষ সংগঠক তেখেতে যিধৰণে সংগঠন কৰি এই 10ম বছৰত এয়া কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাক সফল ৰূপায়ণ দিব পাৰিছে আপোনালোকে দেখিলে আচৰিত হ'ব ইয়াত বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰা হৈছে ইয়াত সাংস্কৃতিক কয়াকুছি নৱজাগৰণ বুলি ক'ব পাৰি ইয়াত বিভিন্ন ধৰ্ম জাতি ভাষাৰ ইয়াত নানান ধৰণৰ ইয়াত যিটো সংস্কৃতি সভ্যতা ইয়াত দেখুওৱা হৈছে আপোনালোকে চালে গম পাব আপোনালোকে ইয়াত যেতিয়া লাইটটা স্থাপন হৈছিল সেইটো আমি আহিছিলোঁ হয় গ্ৰন্থমেলাত কিমান মানুহ আচৰিত কথা যিদিনা লাইটটা স্থাপন হৈছিলে সেইদিনাও ইয়াৰ সমানে মানুহ হৈছিলে যিদিনা লাইটটা স্থাপন হৈছিলে প্ৰথমবাৰৰ কাৰণে লাইটটা যিমান মানুহ হোৱা আৰু গোটেইখিনি ৰাইজক কওঁ আপোনালোকে ইয়াত আহিব বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰাম মানে বহুত ভালকৈ মেইনটেইন কৰে আমাৰ MLA জাকিৰ হুছেইন সিকদাৰ ছাৰে যিটো ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা হৈছিল বহুকেইজন বিশিষ্ট ব্যক্তিয়ে নিজে মানে কৈ গৈছে স্বীকাৰ কৰি গৈছে যে এনেকুৱা দীঘল সাংস্কৃতিক শোভাযাত্ৰা প্ৰায় 4 ঘণ্টা 5 ঘণ্টাৰ পিছতো শেষ হোৱা নাই আধা মানে বহুত দেখা পোৱা নাই মানে আমি মঞ্চত বহি আছো মঞ্চৰ সন্মুখত এতিয়ালৈকে শেষ হোৱা নাই মানে 1টা বজাত আৰম্ভ হৈছে 5টা বজাত শেষ হৈছে 5-6 ঘণ্টা চলিছে প্ৰায় 15,000 মানে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু কয়াকুছি অঞ্চলৰ বিভিন্ন ৰাইজ অনুষ্ঠান প্ৰতিষ্ঠানে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল বৰখানী বিষয়া বিশিষ্ট অভিনেত্ৰী তেখেতে নিজে স্বীকাৰ কৰি গৈছে যে তেখেতৰ জীৱনকালত বোলে ইমান দীঘলীয়া সাংস্কৃতিক শোভাযাত্ৰা তেখেতে আজিলৈকে দেখা নাই তেখেতে কৈ থাকে তেখেতে নিজে স্বীকাৰ কৰি গৈছে ইমান দীঘলীয়া সাংস্কৃতিক শোভাযাত্ৰা কিন্তু মানে কি নাই তাৰমানে তাতে আমাৰ সকলোকে অনুৰোধ কৰিলোঁ আপোনালোকে কয়াকুছিৰে মই বিশেষকৈ মই কয়াকুছিৰে হয় মই তাপা কয়াকুছিতে মোৰ জন্ম হয় গতিকে সকলোৱে আহক আৰু সেইটো কৈ দিয়কচোন অলপমান মানে কি সেই লোকেশ্যনটো মানে কি গুগলত চাই পাব গুগলত চাই পাই যাব কয়াকুছি এখন ঢাৰি শিল্পৰ কাৰণে বিখ্যাত ঠাই আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে ভবানীপুৰৰ পৰা আহি এইফালে 6-7 কিলোমিটাৰ তাপা হৈ এনেকৈ কয়াকুছিত আহিব পাৰিব নাইবা আপোনালোকে বৰপেটাৰ ফালৰ পৰাও আহিব পাৰে বহুতকেইটা ৰাস্তা আছে আৰু মই কৈছো মানে কি কয়াকুছিত মই নিজে সত্যি পাৰি কিন্তু বহুত উন্নত কয়াকুছি আৰু ৰাস্তা ঘাট মানে কয়াকুছি টাউনখন বহুত উন্নত আমাৰ বৰপেটা বজালি মানে অবিভক্ত বৰপেটা জিলাত বহুত কেইখন এনেকুৱা সৰু সৰু মফচলীয় চহৰ আছে কিন্তু মই নাম ধৰি নকওঁ কিন্তু কয়াকুছিৰ দৰে কোনো চহৰ ইমান আগবাঢ়িব পৰা নাই আৰু যিখন আমি গ্ৰন্থ লৈ আছো গ্ৰন্থ উন্মোচন হল ইয়াতে মানে জানিব লাগে কিমান ডাঙৰ কলেবৰ মানে কিমান কলেবৰ আৰু বিভিন্ন অসমৰ মানুহে ইয়াতে লিখে আৰু ইয়াতে মানে কি ইয়াৰ 18টা নে 16টা চেণ্টাৰত পৰীক্ষা হৈছিল 16টা চেণ্টাৰত যিটো টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন বহুত অনুষ্ঠান প্ৰতিষ্ঠানে কি কৰে ডাঙৰ ডাঙৰ লটাৰী পাতি ডাঙৰ ডাঙৰ কিবা কিবি কৰি নাম কৰে কিন্তু কয়াকুছি গ্ৰন্থমেলাই তেনেকুৱা বেলেগ লটাৰী বা কিবা খেল কৰি নাম কৰা নাই তেওঁলোকে টেলেণ্ট চাৰ্চ পৰীক্ষা পাতি নাম কৰিছে 16টা কেন্দ্ৰ হৈছে প্ৰত্যেকটো চেণ্টাৰ ইমান ডাঙৰ ডাঙৰ চেণ্টাৰ একদম বিশুদ্ধ পৰীক্ষা OMR চিটত পৰীক্ষা হয় বহুত কেইজন ইনভিজিলেটৰ আহে বাহিৰৰ পৰা বেলেগ বেলেগ শিক্ষাবিদ আহে তেওঁলোকে পৰীক্ষাটো পাতে OMR চিটত পৰীক্ষা প্ৰক্ৰিয়াটো হয় আৰু বেলেগ বেলেগ ঠাইৰ পৰা ইয়াত আমি দেখা পাইছো স্মৃতি গ্ৰন্থখনত লিখা আছে প্ৰথম দ্বিতীয় তৃতীয় প্ৰতিযোগী বেলেগ বেলেগ ঠাই হয় গুৱাহাটী হয় কোনোবা শাখাৰ যদি গুৱাহাটী হয় কোনোবা শাখাত নলবাৰী হয় কোনোবা পাঠশালা হয় কোনোবা একচুৱেলি মই আগতেও কৈছোঁ বিধায়ক জাকিৰ হুছেইন সিকদাৰ তেখেত মানে ৰাজনীতিৰ ঊৰ্ধত থাকি আমি এটা কথা ক'ব লাগিব তেখেতে ৰাজনীতি কৰি বা ৰাজনীতিত থাকি অঞ্চলৰ কিমান কি কৰিছে সেইটো আমি ক'ব নাযাওঁ ৰাজনীতিৰ ঊৰ্ধত এটা কথা ক'ব লাগিব তেখেত দক্ষ সংগঠক হয় ইমান তেখেতে এটা মানে বিশাল সাংস্কৃতিক শোভাযাত্ৰা ইমান ডাঙৰ এটা অনুষ্ঠান তেখেতে আজি কৰিব পাৰিছে আৰু গোটেই দিনটো লাগি থাকে বিধায়ক এজনে এনেকৈ দিনটো লাগি থকাটো হ'ব প্ৰথমৰ পৰা শেষলৈকে তেখেতে লাগি থাকে আৰু তেখেতক আৰু এটা ধন্যবাদ দিব লাগিব তেখেতৰ যিজনী মানে পত্নী তেয়াচিন আখতাৰ বা তেওঁক মানে তেখেতে ঘৰত গৃহিণী কৰি ৰখা নাই মানে শিল্পীৰ মৰ্যাদাটো তেওঁ দিছে তেওঁ মানে সাংস্কৃতিক দিশখিনি তেখেতে মানে চাই কোনে আহিব ইয়াতে মিটিঙত সাংস্কৃতিক প্ৰগ্ৰামত বা কি কৰিব সেইখিনি তেওঁ চিন্তাই হয়তো চাই
মই অনুমান কৰিছোঁ চিয়ৰ নহয়, কিন্তু মানে বহুত ধুনীয়াকৈ গোটেই প্ৰগ্ৰামটো কি হৈছে। হয় একচুৱেলি আমাৰ বিধায়ক সৰুক্ষেত্ৰ সমষ্টিৰ বিধায়ক পূৰ্বৰ সৰুক্ষেত্ৰ সমষ্টিৰ বিধায়ক জাকিৰ হোসেন চিকদাৰ তেখেতে বিধায়ক হোৱাৰ আগতে এজন তেখেতে অভিনেতা বিধায়কটো তাৰ এটা বেলেগ এটা বিশিষ্ট অভিনেতা তেখেতে এজন আমি সৰুৰ পৰাই তেখেতৰ অভিনয় চাইছোঁ তেখেতে নাটক কৰে তেখেতে মোৰ ওচৰত দাঁতি কাষৰীয়া গাঁও তাত মোৰ আচল ঘৰ হয় তাত তেখেতে গৈ নাটক কৰিছে গতিকে তেখেতে এজন অভিনেতা হয় তেখেতে এজন শিল্পী হয় গতিকে তেখেতে শিল্পীৰ মূল্যটো বুজি পায় আপোনালোকে ইয়াতে কমেণ্ট নাপাব যে জাকিৰ হোসেন চিকদাৰে সৰুক্ষেত্ৰী সমষ্টিখনে কি কৈছে আমি তেখেতৰ মানে ৰাজনীতিক তেখেতে আমি ৰাজনীতি স্কেলেদি তেখেতক জুখিব অহা নাই আমি তেখেতে এজন দক্ষ সংগঠক হয় তেখেতে যিখিনি কৰিছে সমাজকৰ্মী হয় আমি সেইখিনি কথাহে আমি ইয়াত চাব আহিছোঁ আৰু গোটেই অসমৰ মানুহে তেওঁৰ লগত আছে দেখোন আজি কিমান বিশিষ্ট ব্যক্তি সাহিত্য সভাৰ সভাপতিকে ধৰি কিমান কলেজৰ প্ৰিন্সিপাল বা বুদ্ধিজীৱী তেনেকে বহুত আৰু এটা কথা আমি বহুত কেইটা এনেকুৱা গ্ৰন্থমেলা দেখিছো বিশেষকৈ আমাৰ বৰপেটা জিলাত বা বহুত সেইফালেও বহুত কেইটা আমি নাম নকওঁ মই বহুত কেইটা এনেকুৱা গ্ৰন্থ আৰু বাণিজ্য মেলা হয় য'ত নেকি বাংলাদেশৰ পৰা আৰ্টিষ্ট আনি মানে অৰ্ধ উলংগ নৃত্য কৰি থকা আমি ভিডিঅ' প্ৰতি বছৰে পোৱা হোৱা ভাইৰেল হয় কিন্তু কয়াকুছি গ্ৰন্থমেলাত সেইটো আপোনালোকে দেখা নাপায় ইয়াত সম্পূৰ্ণ সুস্থ মানসিকতাৰ সুস্থ অনুষ্ঠান কয়াকুছি গ্ৰন্থমেলাত হয় আচ্ছা আৰু ইমান ৰাইজৰ সঁহাৰি আমাৰতো সাধাৰণ বহুত ডাঙৰ মিটিঙতে ইমান মানুহ নহয় আজি যিমান মানে হাজাৰ হাজাৰ মানুহ গতিকে আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে আহক কয়াকুছি গ্ৰন্থমেলা 2025 আৰু আপোনালোকে আহিব আহি কেনে লাগে ক'ব সঁচাই ওচৰৰখিনিতো বাৰু আহেয়ে যিখিনি অসমৰ গোটেই ৰাইজকে আমি আমাৰ ফালৰ পৰা আমন্ত্ৰণ জনাইছো গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ বাই বাই